কোটি টাকা BTCৰ সাংবাদিকসকলক 10 কোটি জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত যিসকলে সাংবাদিকসকলক জাৰ্নালিষ্ট ৱেলফেয়াৰ ফাণ্ডৰ নামত 10 কোটি পইচা দিয়া কথা আছিল কিন্তু এই 5 বছৰত প্ৰমোদ বড়োৱে এই BTC অঞ্চলৰ দিনে নিশাই কষ্ট কৰি থকা সাংবাদিক লগক 1 টকাও পইচা নিদিলে ইয়াৰ কাৰণে মিছা কথা কোৱাৰ 1 নম্বৰ যে মাষ্টাৰ এটো হল প্ৰমোদ বড়ো আৰু মই কৈছো BTC অঞ্চলত বা ভাৰতবৰ্ষৰ আটাইতকৈ কৰাপ্টেড পাৰ্সন হল প্ৰমোদ বড়ো কাৰণ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTC অঞ্চলৰ ৰাস্তা পদূলি স্কুল নিৰ্মাণৰ নামত ডেভেলপমেণ্টৰ নামত যি পইচা দিছে কোটি কোটি টকা এই কোটি কোটি টকা দি তেওঁলোকে অকল খেলা আৰু মেলা দি কিনে সব পইচা তেওঁলোকে পকেটত ভৰাই ল'লে এতিয়া আমাক অপজিশ্যন লিডাৰসকলক অপজিশ্যন নেতাসকলক তেওঁলোকে কিনিব বিচাৰি আছে সেইকাৰণে সাৱধান মই ৰাইজসকলক চিন্তা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ যদি তেওঁলোকে ডেভেলপমেণ্টৰ পইচা দি তেওঁলোকে ডেভেলপমেণ্ট নকৰে কিনে যদি অপজিশ্যন লিডাৰকে যদি কিনিব বিচাৰে BTCত কেনেকৈ শান্তি প্ৰতিষ্ঠা হ'ব BTCত কেনেকৈ উন্নত হ'ব ইয়াৰ কাৰণে ৰাইজসকলে যাতে চিন্তা কৰক আৰু ইতিমধ্যে আমি গড়েশ্বৰ ব্লকত আহি কিনে আমি ভাল পাইছোঁ আৰু ইয়াৰ ৰাইজসকলে সিদ্ধান্ত লৈছে 2025 চনত ইয়াৰ পৰা গড়েশ্বৰ ব্লকৰ পৰা এজন BPFৰ MCLA পঠাব তেওঁলোকে গড়েশ্বৰ ৰাইজসকলে সিদ্ধান্ত লৈছে ইয়াৰ কাৰণে মই যুৱ BPF হয় সকলো গড়েশ্বৰ ৰাইজসকলক আন্তৰিক শুভেচ্ছা জনাইছোঁ আপোনালোকে আগন্তুক দিনত যে সিদ্ধান্ত লোৱাটো BPFক ভোট দিবৰ কাৰণে সিদ্ধান্ত লৈছে ইয়াৰ কাৰণে আপোনালোকক মই ধন্যবাদ যাচিছোঁ